গাইজ চব প্ৰশান্ত মহাসাগৰ আপোনালোকক মহাসাগৰখন দেখাবলৈ গৈ আছোঁ ব'লক আপোনালোক প্ৰশান্ত মহাসাগৰ বুলি কয় যে আপোনালোকক দেখাবলৈ গৈ আছোঁ চাই থাকক এইবোৰ খেতি পথাৰ বুৰি খতম হৈ গ'ল। নমস্কাৰ ৰাইজ TC টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকক আজি ভিডিঅ' এটা দেখাবলৈ গৈ আছোঁ। এনেকুৱা আপোনাৰ চাওক এবাৰ নহয় দুবাৰ ৰোৱা হ'ল খেতি, দুবাৰ ৰোৱা হ'ল। আজি এই অৱস্থা একেটা ৰাতিতে বৰষুণত আৰু আমাৰ ইয়াত পিছফালৰ পথাৰখন মানে আগফালতো আমাৰ মাটি বাৰী নাই, পিছফালে খেতি বাৰীত আজি এতিয়া জানে আপোনালোকে চাউলৰ কিমান দাম, 40 টকা 50 টকাৰ তলত চাউলেই নাপায়। আপোনালোক আমাৰ ইমান কষ্ট হৈছে মানে আপোনাৰ কি বুলি ক'ম, পানীও মানে আদায় কৰি দিছে। আপোনালোকক যেনেকৈ সোমাই আছে আপুনি কিমান জোৰকৈ সোমাই আছে আপোনাৰ পানী চক্ৰ দেখিছেনে বাৰু ৰাইজ? এতিয়া চাওক কিমান জোৰ পানী সোমাই আছে নদী ফালেও। এখন প্ৰশান্ত মহাসাগৰ হৈ আছে এতিয়া গোটেই ৰোৱা এতিয়া পানীৰ তলত। বয় বস্তু কিমান দাম দেখিছেনে? আৰু মাছ খাবলৈ পাম হ'লে ৰাইজ, মাছ খাবলৈ পাম হ'লে আমি ভাত খাবলৈ নাপাওঁ, মানে মাছ খাবলৈ পাম ভাত খাবলৈ নাপাওঁ। চাউলৰ কিমান দাম চাওক, আমি কৰি খোৱা মানুহ কিমান কষ্ট হৈছে আপোনাৰ নিজে ভাবিছোঁ। এবাৰ নহয় দুবাৰকৈ আপোনাৰ ৰোৱা হ'ল, এবাৰ খেতি আপোনাৰ 3বাৰ হ'ব। মানে এতিয়া সজাল ধৰিছিলে ৰোৱাখিনি, আপোনালোকৰ ৰোৱাখিনি দেখাই আছোঁ কিমান ধুনীয়া হৈ গৈছে ৰোৱাখিনি। এইবোৰ চাওক কিমান ধুনীয়া হৈ গৈছিলে, গোটেই নীলা নীলা হৈছে এইখিনি, গোটেইখিনি আপোনাৰ এইফালৰ গোটেইখিনি মানে নীলা নীলাখিনি সজালে ধৰিছিলে ৰোৱা। আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলে। এতিয়া আপোনাৰ নদী পানী কি মানে যেনেকৈ সোমাইছে মানে ইমান জোৰকৈ, আমি সৰুৰ পৰা মানে আজি ডাঙৰ হ'লোঁ আজিলৈকে দেখা নাই মানে এইটো স্পীডত, ইমান স্পীডত পানী সোমাইছে। আপোনালোকক দেখাই আছোঁ বোলক, এই ৰোৱাখিনি আপোনালোকক দেখাই চাব কিমান ধুনীয়াকৈ সজাল হৈছিলে, মানে ইমান ধুনীয়াকৈ সজাল ধৰিছিলে। তাৰপিছত এতিয়া পানীয়ে মানে বৰবাদ কৰিলে গোটেই। চাওক এখন সাগৰ, মানে গোটেই এখন সাগৰ হৈ গ'ল। চাওক ইমান ধুনীয়া হৈ লৈছিলে ৰোৱাখিনি খতম। এইখিনি চাওক তোলবা এতিয়া নদী পানীয়ে সোমাই আছে, এইখিনিতো গ'ল, এইফালে কেইবাটোপা তলত গুচি গ'ল, বহুতখিনি গুচি গ'ল। ইমান ধুনীয়া হৈ লৈছে চব হৈছিলে, এতিয়া এগোজা এগোজা হৈ লৈছিলে, এতিয়া খতম হৈ গ'ল। এইফালে হ'ল আমাৰ ঘৰ, আমাৰ ঘৰ ইয়াতে আছে এইটো লাইনতে, আৰু পিছফালে আমি ইয়াতে খেতি কৰোঁ। মানে এইখনে আমাৰ পথাৰ, বেলেগ পথাৰ বুলি ক'বলৈ নাই। এতিয়া বানপানী সোমাই খতম হৈ গৈছে, মানে চফা মানে, আৰু বচাটো আশা নাই, খতমেই মানে। আপোনালোক কোনফালৰ পৰা নদীৰ পানী, আমাৰ ইয়াত ডিমৌ নদীৰ পানী সোমাই, আপোনালোক দেখাইছোঁ ব'লক। এইফালৰ পৰা আপোনাৰ একদম হাবি ভিতৰৰ ফালৰ পৰা এফালে ডিমৌ নদীখন আছে, সেইফালে আহি এইফালে এইটো কালভাৰ দিয়া আছে আপোনাৰ, কালভাৰ তলেদি এতিয়া পানী সেইফালে পূৰা নদীৰ পানীটো সোমাই আছে। আৰু এইফালে ইয়াত এখন চৰকাৰৰ ফালৰ পৰা নিৰ্মাণ কৰিবলৈ দিয়া হৈছিলে, এতিয়ালৈকে হোৱাগৈ নাই, মানে চুইচ গেট বুলি কয় নাপাওঁ। আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। জয় অসম, বাই বাই।